হেলিকপ্টাৰ ভিডিঅ' দেখাম আপোনালোকে সেই 2 মিনিট সময় অকমান সময় উলিয়াই চাব যিটো সেই ভিডিঅ'টোত এখন হেলিকপ্টাৰ আৰু অৱতৰণৰ ঠিক পূৰ্বে মাত্ৰ কেইমিটাৰমান ওপৰত সেই হেলিকপ্টাৰখনত অঘটন সংঘটিত হ'ল কোনো কাৰণত তাত সেই হেলিকপ্টাৰখনত 6 জনকৈ যাত্ৰী আছিল আৰু যাৰ যি কেইজন যাত্ৰী আছিলে সেই যাত্ৰী কেইগৰাকী পাইলটৰ বুদ্ধিমত্তাৰ বাবে প্ৰাণ ৰক্ষা পৰিল আৰু সেই হেলিকপ্টাৰ অন কেমেৰা সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিং হৈছে আপোনালোক সেই ভিডিঅ'টো প্ৰথমতে দেখুৱাই লৈছো প্ৰথমটো ভিডিঅ' আপোনালোকক এয়া দেখুৱাইছো প্ৰথমটো ভিডিঅ' আপোনালোকক দেখুৱাইছো সিঙ্গেল ভিডিঅ' আছে এয়া চাওক এইখন হেলিকপ্টাৰ এখন গৈছে এয়া হৈছে কেদাৰনাথৰ যিখন হেলিপেড আছে এই হেলিকপ্টাৰখন অৱতৰণৰ ঠিক পূৰ্বেই চাওক কিদৰে হেলিকপ্টাৰখনত অঘটন সংঘটিত হৈছে যান্ত্ৰিক বিজুতি ঘটিছে আৰু হেলিকপ্টাৰখন লেণ্ডিঙৰ পূৰ্বেই দৃশ্য চাওক দ খাৱত গৈ হেলিকপ্টাৰখন অৱশ্যে বাগৰি পৰা নাই তাত 6 জনকৈ যাত্ৰী আছিলে আৰু এজন পাইলট আছিলে আৰু এই হেলিকপ্টাৰখন কোনো ৰকমে প্ৰথমপি সুৰক্ষিতভাৱে লেণ্ডিং কৰিছে হেলিকপ্টাৰৰ পৰা 50 মিটাৰমান বাহিৰত লেণ্ডিং কৰিছে এটা দ খাৱত আৰু এয়া কেদাৰনাথলৈ গৈ আছিলে আৰু এইখন ফটো আপোনালোকক দেখুৱাইছো আন এটা ভিডিঅ' আছে আমি বেলেগ এটা এংগুলৰ পৰা আপোনালোকক দেখুৱাম ভিডিঅ'টো এইটো ভিডিঅ' চাওক আপোনালোকে কিদৰে হেলিকপ্টাৰখন যান্ত্ৰিক বিজুতি ঘটিছিলে মাত্ৰ কেইমিটাৰমান ওপৰত লেণ্ডিঙৰ কেইমিটাৰমান ওপৰত সেই যান্ত্ৰিক বিজুতি ঘটাত হেলিকপ্টাৰখন হেলিপেডত অৱতৰণ নকৰি দ খাৱত গৈ পাইছিলে আৰু এয়া কেদাৰনাথত যোৱা ভক্তসকলক কঢ়িয়াইছিলে আৰু সেই যিকেইজন ভক্ত আছিল 4 ধাম যাত্ৰা বুলি যিটো আমি কওঁ কেদাৰনাথলৈ গৈ আছিলে কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ এইসকল ভক্ত গৈ আছিলে 6 জন যাত্ৰী আছিলে তাত আৰু কথমভাৱে প্ৰাণ ৰক্ষা পৰিছে আৰু এই ঘটনাটোৰ পাছত যিসকল তাত লোক উপস্থিত আছিলে যিসকলে লোকে এই দৃশ্যটো প্ৰত্যক্ষ কৰিছে এয়া তেওঁলোকে কৈছে এয়া মহাদেৱৰ কৃপাৰ বাবে তেওঁলোকে যেহেতু কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিলে আৰু এয়া মহাদেৱৰ কৃপাৰ বাবে আজি আটাইকেইজনৰে জীৱন ৰক্ষা পৰিল এয়া দুটা ভিডিঅ' আপোনালোকক দেখুৱালোঁ আৰু দুটা ভিডিঅ' আপোনালোকক ডবল ইণ্টত দেখুৱাম দুইটা ভিডিঅ' একেলগে দেখুৱাম য'ত মাত্ৰ 2 মিনিট সেই 2 মিনিটৰ বাবে 2 মিনিট আৰু 6টাকৈ জীৱন 6টা নহয় একচুৱেলি পাইলটৰ লগত 7টাকৈ জীৱন কিদৰে ৰক্ষা পৰিল অন কেমেৰাত আপোনালোকে দৃশ্য প্ৰত্যক্ষ কৰিছে এয়া আজিৰ দিনটোত পুৱাৰ ভাগত এই ঘটনা সংঘটিত হৈছিল কেদাৰনাথৰ যিটো হেলিপেড আছে আৰু যিসকল যাত্ৰী ইতিমধ্যে কেদাৰনাথলৈ গৈছিলে তেওঁলোক আটাইকেইজন সুৰক্ষিতভাৱে হেলিকপ্টাৰৰ পৰা ওলাই আহিছে কিন্তু অৱতৰণ য'ত হ'ব লাগিছিলে তাত অৱতৰণ কৰাৰ ঠিক কেইটামান মুহূৰ্তৰ পূৰ্বেই সেই হেলিকপ্টাৰখনৰ বিজুতি ঘটিলে যাৰ বাবে হেলিকপ্টাৰ ঘূৰি হেলিপেডৰ বাহিৰত দ খাৱত গৈ অৱতৰণ কৰিলে আৰু এয়া অতি শ্বাসৰুদ্ধকৰ আৰু যিকেইজন যাত্ৰী আছিল তেওঁলোকৰ জীৱন কথমভাৱে ৰক্ষা পৰিল প্ৰাণ ৰক্ষা পৰিলে আৰু পাইলটৰ যি বুদ্ধিমত্তাৰ বাবে সেই হেলিকপ্টাৰখন দ খাৱত অৱতৰণ কৰিছিল আপোনালোকে এই ভিডিঅ'টো চোৱাটো অত্যন্ত জৰুৰী যে অন কেমেৰাত কিদৰে হেলিকপ্টাৰ ক্ৰেছ হোৱাৰ পৰা বাচিল আৰু ইয়াৰ পাছতেই যি তাত কৰ্তৃপক্ষ আছে ততাতৈয়াকৈ হেলিকপ্টাৰখনৰ আমি ফটো ষ্টিল ভিজুৱেল দেখাম ততাতৈয়াকৈ হেলিকপ্টাৰখনৰ কাষত গৈ পালে এইখন হেলিকপ্টাৰ চাওক কিদৰে হাৰ্ড লেণ্ডিং কৰিছে আৰু যিকেইজন যাত্ৰী আছে তেওঁলোক ইতিমধ্যে কথমপি উদ্ধাৰ কৰা হৈছে উদ্ধাৰ কৰাৰ পাছত তেওঁলোক বৰ্তমান সুৰক্ষিত কিন্তু কেদাৰনাথ দৰ্শন কৰিবলৈ যোৱা এই ভক্তসকলৰ 6 জন ভক্তই আজি জীৱন মৃত্যুৰ খেলখন দেখিলে আৰু যাৰ বাবে কথমপি ৰক্ষা পৰিয়ালৰ সকলোৱে কৈছে এতিয়া এয়া মহাদেৱৰ কৃপা এটাকৈ দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু এই দৃশ্যটো আপোনালোকে 2 মিনিট সময় উলিয়াই চাওক আমি দুইটা ভিজুৱেল একেলগে দেখাম দুইটা এংগল এয়া CCTV ফুটেজ দুইটা এংগলৰ পৰা আপোনালোকক দেখুৱাইছোঁ
কথমপি প্ৰাণ ৰক্ষা পৰিছে 6জনকৈ যাত্ৰীসহ পাইলটৰ বুদ্ধিমত্তাৰ বাবে আজি হেলিকপ্টাৰখন হাৰ্ড লেণ্ডিং কৰিছে। হেলিপেডত লেণ্ডিং কৰিব নোৱাৰিলে যান্ত্ৰিক বিজুতিৰ বাবে। ইতিমধ্যে কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হৈছে যে কেদাৰনাথৰ যি হেলিপেডৰ সেই অঘটনটো সংঘটিত হৈছিলে, সেই অঘটনটো সংঘটিত হোৱাৰ পিছত কৰ্তৃপক্ষৰ তৰফৰ পৰা কোৱা হৈছে যে এয়া যান্ত্ৰিক বিজুতি ঘটিছিলে, যাৰ বাবে হেলিকপ্টাৰখন অৱতৰণত কিছু ব্যাঘাত জন্মিছিলে আৰু পাইলটে নিজৰ বুদ্ধিমত্তাৰ বাবে হেলিকপ্টাৰখন অৱতৰণ কৰিলে যদিও হাৰ্ড লেণ্ডিং হৈছে এই দ খাৱৈ। আৰু ইতিমধ্যে আটাইকেইজন যাত্ৰী সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। গতিকে কেদাৰনাথ যাত্ৰাৰ বাবে সেই 6জনকৈ যাত্ৰী গৈছিলে, পাইলট আছিলে 7জন আছিলে টোটেল। আৰু এই ভিডিঅ'টো অতি শ্বাসৰুদ্ধকৰ ভিডিঅ'। এয়া CCTV ভিজুৱেলছ আপোনালোকক দেখুৱাইছোঁ, যি হেলিকপ্টাৰ ক্ৰেছ হোৱাৰ পৰা বাচিলে। CCTV ভিজুৱেলছ আপোনালোকক দেখুৱালোঁ। কিন্তু যি কেইগৰাকী তাত ভক্ত আছিলে, যাত্ৰী আছিলে, সেই যাত্ৰী কেইগৰাকীৰ মনত তেওঁলোকৰ শ্বাস ৰুদ্ধ হৈ পৰিছিলে আৰু মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে তেওঁলোকে জীৱন মৃত্যুৰ সৈতে খেলা কৰি উভতি আহিছে।